নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আৰু মই আজি আছোঁ এখন মানে ছাগলী ফাৰ্মত এতিয়া বৰ্তমান ছাগলী ফাৰ্মত নহয়, নেপিয়ৰ ঘাঁহৰ মাজত আছোঁ। আৰু এই ঘাঁহটো মানে যিসকলে ছাগলী পালন বা গাহৰি পালন কৰে সেইসকলৰ কাৰণে বহুত মানে দৰকাৰী বস্তু এইটো এটা। আৰু গতিকে ভাবিছোঁ আপোনালোকক আজি এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক ধুনীয়াকৈ জনাই দিওঁ এই বস্তুটো কেনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰে। আৰু এইটো এটা ঘাঁহ হয়, মোৰ পিছফালে খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণে ঘাঁহটো ষ্টাৰ্টিং কৰিব, কেনেকুৱা ধৰণে আপোনালোকে ইয়াত চিডিং কৰিব বা কি কৰিব লাগিব গোটেই কথাখিনি গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথম পৰা শেষলৈকে। এখন ছাগলী ফাৰ্ম কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে চিন্তা কৰিব লাগিব ঘাঁহ কেনেকৈ মেনেজ কৰিব ছাগলীখিনিৰ কাৰণে, বা ছাগলীখিনি খোৱা খাদ্য আপোনালোকে কি দিব। তাৰ ভিতৰতে হ'ল এই ঘাঁহটো মানে খুব উপকাৰী এটা বস্তু ছাগলীৰ কাৰণে। গতিকে আপোনালোকক মই ভাবিছোঁ আজি ভিডিঅ'টোৰ যোগেদি অকণমান দেখুৱাই দিওঁ ঘাঁহটো কেনেকুৱা ধৰণে কৰিব পাৰি। তো প্ৰথমতে মই দেখুৱাই লওঁ ঘাঁহৰ জাতটো। এইটো হৈছে স্মাৰ্ট নেপিয়ৰ। এইখিনি মোৰ পিছফালে আপোনালোকে দেখিছে স্মাৰ্ট নেপিয়ৰ গছ আছে গোটেইখিনি। আৰু ঘাঁহটো চাওক, ইয়াৰ পৰা লেংথটো ইমান ওখ হৈছে, কিন্তু বহুত কোমল ঘাঁহটো। আৰু এইজোপাহেঁত দেখিছে আপোনালোকে, এইবিলাক কটা আছিলে, এইখিনি কাটি থোৱাৰ পাছত এইখিনি নেপিয়ৰ মানে আকৌ পুনৰ এনেকৈ আহি গৈছে। এইখিনি কটা আছে আৰু এইবিলাক কটা আছে। আৰু এই গছবিলাকে মানে কাটি দিয়া হয়। এইখিনি গোটেইখিনি ঘাঁহৰ গছ হয়। এইজোপা স্মাৰ্ট নেপিয়ৰ হয়। আৰু এইটো দেখিছে ছাগলীৰ কাৰণে খুব মানে উপযোগী এটা ঘাঁহ। আৰু এই ঘাঁহটো যদি আপোনালোকে কৰি লয়, আপোনালোকৰ ঘৰত যদি কৰি লয় প্ৰায় 1 কঠামান মাটিত, তেতিয়া কি হয় আপোনালোকে ধুনীয়াকৈ ছাগলী পুহিবৰ কাৰণে একেবাৰে সহজ হৈ পৰে এই বস্তুটোত। আৰু এইফালে আমাৰ ফাৰ্মৰ মালিকো আছে, বিটু। আৰু বিটুৱে এই ফাৰ্মখন যিহেতু বিটুৱে হয়, আৰু বিটুৱে মানে গোটেই ধুনীয়াকৈ ঘাঁহটো কৰি লৈছে। এই ঘাঁহটো মানে খেতি কৰি লৈছে। এই বস্তুটো কেনেকৈ কৰিব লাগিব সেই বিষয়ে অকণমান কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিছে এইবিলাক ঘাঁহৰ কিছুমান পাপ আছে, আৰু এই পাপবিলাকৰ পৰা কাটিং কৰি এই ঘাঁহটো কৰা হয়। আৰু প্ৰথম যেতিয়া পুলি এনেকৈ পাপটো ৰোৱা হয়, তেতিয়া এনেকুৱা ধৰণে ধুনীয়াকৈ পোখা আহিব। আৰু পোখা অহাৰ পাছত ঘাঁহটো এনেকুৱা হ'ব। আৰু এটা জাত আছে ইয়াৰ ঘাঁহৰে, এইটো ঘাঁহৰে আৰু এটা জাত আছে যিটো নেপিয়ৰ 5G ন, নেপিয়ৰ 5G ঘাঁহ এটাও আছে, সেইটো আপোনালোকক দেখুৱাম। আৰু এইটো কিমান দিন লাগিলে, এইটো প্ৰথম আৰম্ভ কৰোঁতে কেতিয়া আৰম্ভ কৰা হৈছিলে ঘাঁহটো? দেৱালীত অনা হৈছিলে। আৰু এইটো নগাঁৱৰ পৰা আনিছিলোঁ মই গৈ। আৰু এতিয়া প্ৰায় আজি 8 মাহমান হ'ল নেকি। 8 মাহমান হৈছে। 8 মাহত মানে ইয়াৰ গ্ৰ'থটো এনেকুৱা হৈ গৈছে। আৰু কাটি থকাৰ পাছত মানে আকৌ পুনৰ বাঢ়ি এনেকুৱা হৈছে। এইবাৰ 2 নম্বৰ বাৰ কটা হৈছে। এইখিনি যিখিনি দেখিছে এইখিনি 2 নম্বৰ বাৰ কটা হৈছে। এইখিনি 2 নম্বৰ বাৰ কটা হৈছে। 8 মাহত 2 নম্বৰ বাৰ। 8 মাহত দুবাৰ কটা হৈছে চব। এইখিনি প্ৰথম অৱস্থাত আপোনাৰ অলপ ডাঙৰ হওঁতে টাইম লাগে নহয়। মানে এনেকুৱাতে খুৱাব পাৰি, ইয়াতকৈ অকণমান ডাঙৰ হ'লে খুৱাব লাগে ন? ইমানটো কাটি খুৱাওঁ বুলি ক'লে পায়, তেতিয়া আৰু ডাঙৰ হ'লে ভাল। আৰু তেতিয়া অলপ পাতবিলাকো সৰহকৈ ওলায়। পাতবিলাক ওলায়। আৰু যিমানে আপুনি এই ঘাঁহটো কাটি যাব সিমানে জোপোহা হৈ যাব ন? যিমান কাটিব সিমান জোপোহা হ'ব। আৰু গতিকে মানে ছাগলীৰ ক্ষেত্ৰত এইটো 1 কঠা মাটি কৰিলে কিমানমান ছাগলী খাব পাৰে? লোকেল এতিয়া গছৰ পাত দিব লাগিব, তেতিয়া 100 ছাগলী ধুনীয়াকৈ পুহিব পৰা যাব। আৰু লগতে মানে গছৰ পাত চাতো দিব লাগিব, তেতিয়া 100 ছাগলী ধুনীয়াকৈ পুহিব পাৰিব 1 কঠা মাটিত, মানে 1 কঠা মাটিত প্ৰায়। আৰু ঘাঁহটো দেখিছেনে আপোনালোকে, একদম কুঁহিয়াৰ ডালৰ নিচিনা, কিন্তু বহুত কোমল চফ্ট। সেইটো কাৰণে ছাগলী, গৰু, গাহৰিও খায় নেকি এইটো? গাহৰিও খায়। গাহৰি খুৱাইছা তুমি? ছাগলী, গাহৰি, গৰু চবকে খুৱাইছোঁ বৰ্তমান। এওঁ মানে গৰু, ছাগলী, গাহৰি সকলো বস্তুকে খুৱাই আছে। গাহৰিও খুব ধুনীয়াকৈ খায় এইটো। আৰু এতিয়া চাবলৈ যাওঁ আমি 5G আছে ন, নেপিয়ৰ 5G। আৰু এইখিনি চাওক, আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ। এয়া হৈছে নেপিয়ৰ 5G ঘাঁহ, কিমান ধুনীয়াকৈ বাঢ়িছে। এইখিনি ঘাঁহনি, অকল ঘাঁহনি। এইটো দীঘলখিনি হৈছে স্মাৰ্ট নেপিয়ৰ। এইখিনি কটা হৈছে নাই আগত? এইখিনি এবাৰ কটা হৈছে। এবাৰ কটাৰ পিছত ইয়াৰ মানে গ্ৰ'থটো আপোনালোকে ধুনীয়াকৈ চাব। মই দেখুৱাম অকণ মুকলিলে গৈ প্ৰথম ডাঙৰ হওঁতেহে টাইমটো লাগে। তাৰপৰা আপুনি 35 দিনৰ মূৰে কাটি থাকিব পাৰিব। তাৰমানে 35 দিনৰ মূৰে ঘাঁহটো কাটিয়ে থাকিব পৰা হয়। কিন্তু প্ৰথম যেতিয়া আপুনি প্ৰথম ৰোৱা হয়, পুলি ৰোৱা হয়, তেতিয়াহে টাইম লাগে। 4 মাহমান লাগে তেতিয়া 4 মাহ লাগে মূৰত কাটিব পৰা যায়। আচ্ছা। আৰু এইখিনি চাই লওক স্মাৰ্ট নেপিয়ৰ। এইখিনি নেপিয়ৰ 5G, চৰি। এইখিনি দুবাৰ কটা হৈছে। ঘাঁহটো আপোনালোকে পোখা চাওক, এটা ঘাঁহতে মানে কিমান পোখা আহিছে। ইয়াত এডাল ঘাঁহত কিমান পোখা আহিছে ধুনীয়াকৈ চাই লওক। আৰু এই বস্তুটো যদি ঘৰত কৰি লয় নহয়, একো অসুবিধা নহয় ছাগলী, গৰু আপোনালোকে পুহিবৰ কাৰণে। আৰু
আপোনালোকে জাৰ্চি পুহিলেও এই ঘাঁহটো কৰিব পাৰে। আৰু এটা বস্তু ৰুই থৈছে আৰু এটা বস্তু ৰুই থৈছে, এইটো চুবাবুল বুলি কয়। এইটো চুবাবুলৰ পুলি, মানে ছাগলীয়ে খুব খায় নহয়। এইজোপা গছজোপা ডাঙৰ হ'ব এতিয়া বাৰু, প্ৰথম গুটিৰ পৰা আৰম্ভ হৈছেহে। এই ঘাঁহনিখন কৰোঁতে তাৰমানে প্ৰথম ষ্টাৰ্ট কৰাৰ পৰা আপুনি কিমান টকা পৰিছে সেই বিষয়ে বিটুৱে অকণমান কৈ দিব। এই ঘাঁহখিনি মই নগাঁৱৰ পৰা আনিছিলোঁ, কৈছোঁ যিহেতু নগাঁৱৰ পৰা আনোতে নগাঁৱত আপোনাৰ 5-6 টকা পিচকৈ পৰিছিলে। আৰু যিহেতু মই গাড়ী চাড়ী ভাড়া কৰি মেলি এনেকৈ আনোতে মেলোতে আপোনাৰ 10,000 টকা খৰচ হৈছিলে। ৰোৱালৈকে মানে ৰোৱালৈকে। আৰু ইয়াত মোৰ 1000 পিচ ৰোৱা হৈছিলে। 1000 পিচ ৰোৱা আছে মানে এই এৰিয়াটোত, এইটো যিমানটো এৰিয়া এনেকৈ দেখিছে আপোনালোকে, এই গোটেই এৰিয়াটোত চব মিলাই 1000 পিচ আছে। আৰু ইয়াত এইখিনি দেখিছে এতিয়া যিমান পোখা মাৰিছে, ইয়াত আকৌ কিন্তু এনেকুৱা এডালহে ৰোৱা হৈছিলে, মাত্ৰ এডাল ৰোৱা হৈছিলে। এডালত 8 মাহত আপোনালোকে চাওক কিমান পোখা মাৰিছে। আৰু এতিয়া এইডাল কাটি দিলোঁ যিহেতু, এইডালৰ পৰা এতিয়া দেখিছে এইফালে কিমান পোখা মাৰিছে, গাঁঠিয়ে গাঁঠিয়ে এনেকৈ কৰি 4-5টামান এডালত পোখা মাৰিছে। তলত চাই লওক আপোনালোকে এইখিনি কিমান ধুনীয়াকৈ পোখা মাৰিছে। ইয়াত কিন্তু প্ৰথম কিমান দিন লাগিব এতিয়া? এইজোপা গছ যেনিবা, এইজোপা গছ তোমাক ছাগলী খুওৱালৈকে কিমান দিন লাগিব এতিয়া? ইমান এইখিনি চাইজৰ কৰিবলৈ হ'লে এইখিনিকৈ অলপ কম চাপ হ'ব, ইমানটোমান মানে ওখ হ'ব। এইখিনি 35 দিনমানৰ ইমানটোমান ওখ হৈ যাব। 35 দিনত ইমান হৈ যাব। তেতিয়া চাওক আপোনালোকে কিমান লাভ, এই বস্তুটো হ'লে কিমান লাভ। আৰু ইয়াৰ এজোপা কাটি দিলে 2-3জনী ছাগলীৰ কাৰণে একদম ধুনীয়াকৈ হৈ যাব। মানে ইমানেই ঘাঁহ হয়। এই গছজোপা আপোনালোকে চাওক, এইজোপা যদি কাটি দিয়া হয় এজোপা, তেতিয়া 2-3জনী মানে ছাগলীয়ে ধুনীয়াকৈ দিনটো খাব পাৰিব আৰু পেট ভৰি যাব, মানে 2-3জনী ছাগলীৰ কাৰণে। তেনেকৈ যদি আপোনাৰ ওচৰত হাজাৰজোপা এনেকুৱা গছ থাকে, কিমান ছাগলী আপুনি পুহিব পাৰিব নিজে অনুমান কৰি লওক। আৰু শিৱসাগৰ জিলাত যদি এই ঘাঁহটো, এই শিৱসাগৰ জিলাৰ ভিতৰতে হওক বা যোৰহাট, শিৱসাগৰ যোনেই নহওক, এই ঘাঁহটো যদি আপোনালোকে কৰিব বিচাৰে ঘৰত ধুনীয়াকৈ, এওঁ চবা একদম কাটিং ধুনীয়াকৈ নিব পাৰিব। ঘাঁহৰ একদম মানে পিয়'ৰ 5Gটো আছে, যিটো নেপিয়ৰ পিয়'ৰ 5G, আৰু লগতে স্মাৰ্ট নেপিয়ৰ। এই স্মাৰ্ট নেপিয়ৰ বা পিয়'ৰ 5G আপোনালোকক যোনটোৱে লাগে এওঁৰ পৰা নিব পাৰিব। কাটিং খুব কম দামত এওঁ দি থাকে। কেইটকা হয়, কি কথা হয়, সেইটো সকলোখিনি এওঁৰ লগত পোনপটীয়াকৈ পাতি ল'ব। মই ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব ডেছক্ৰিপশ্যন। আজিকালি আপোনালোকে গম পায় যে ঘাঁহ ঘৰত যদি এজনীও গৰু থাকে, আজিকালি ঘাঁহৰ কাৰণে বহুত প্ৰব্লেম হয়, বা 2জনী ছাগলী থাকিলেও ঘাঁহৰ কাৰণে প্ৰব্লেম হয়। বেছি নহয়, আপোনাক যদি 100 কাটিঙো লাগে তেনেকৈও আপুনি পাই যাব ন? যদি 100 কাটিং লাগে তেনেকৈও পাই যাব, যিমানটো পৰিমাণৰ লাগে আৰু। কাটিং পুলি ঘৰৰ পৰা নিব আপোনালোকে আহি পেলাই লৈ যাব লাগিব। এওঁৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি গোটেই কথাখিনি পাতি ল'ব। মই তাৰ বিষয়ে একো নকওঁ বাৰু। আৰু ধুনীয়াকৈ আপোনালোকে যদি কৰি লয়, তেতিয়া আপোনালোকে ধুনীয়াকৈ ছাগলী গৰু যি পোহক কোনো অসুবিধা নাই। আৰু কাটিংখিনি দেখাই দিম বাৰু বলক। আৰু এইখিনি কাটিঙৰ কাৰণে সাজু কৰি ৰাখিছে এওঁ, মানে একদম ধুনীয়া ডাল আছে ইয়াত, বুঢ়া ডাল আছে। এইখিনি ধুনীয়াকৈ কাটিং কৰিব। কাটিং কৰাৰ পাছত আপোনালোকে ইয়াৰ যিটো প্ৰডাকশ্যন হ'ব পুলি, সেই পুলিখিনি আপোনালোকে ধুনীয়াকৈ পাই যাব। আৰু সোনকালে যোগাযোগ কৰিব।